Hello friends, welcome back to my YouTube channel. আজি এই ভিডিওটো মই SS ফাৰ্ষ্ট ইয়াৰৰ বাবে আনিছো কিয়নো অসমীয়া পৰীক্ষা আহি আছে আৰু অসমীয়াৰ মই যোনখিনি এবাৰ পৰীক্ষাত আহিবলগীয়া সম্ভাৱ্য প্ৰশ্ন থাকে এই সকলোবিলাক প্ৰশ্ন এই ভিডিওটোত আনিছো ইয়াত মই কেৱল গদ্যৰ কাৰণেহে আনিছো মই আৰু এটা ভিডিও আহি আছে য'ত মই কেৱল কবিতা আৰু কুশলপুৰ নামৰ কিতাপখনৰ সম্ভাৱনীয় যোনবিলাক প্ৰশ্ন আহিব সেইবিলাক মই অতি সোনকালে দিবলৈ যত্ন কৰিম বিশেষকৈ চাবলৈ গ'লে অসমীয়া পৰীক্ষাৰ ক্ষেত্ৰত যোনবিলাক নতুন প্ৰশ্ন কাটে সেইবিলাক পুৰণা প্ৰশ্নৰ আলাম লৈ কটা হয় আৰু বিশেষকৈ 2020 আৰু 21 বৰ্ষত যেহেতু প্ৰথম বাৰ্ষিকৰ চূড়ান্ত পৰীক্ষা নহ'লে সেইবাবে মই ওচৰত 17 18 আৰু 19 এই 3 বছৰ প্ৰশ্ন কাকত আছিলে আৰু এই 3 বছৰ প্ৰশ্ন কাকতৰ পৰাই মই প্ৰশ্নখিনি দিছো সেই এই প্ৰশ্নখিনি তোমালোকে এটা স্ক্ৰীনশ্বট লৈ ল'ব পাৰিবা আৰু সেইখিনি চাব পাৰিবা যে কোনখিনি প্ৰশ্ন কৰা আছে বা নাই কিয়নো এইখিনি প্ৰশ্ন তোমালোকক বহুত সহায় কৰিব ময়ো এনেদৰে আগতে ইউটিউবতে চাওঁ বা কিছুমান কমন কুৱেশ্যন বিচাৰোঁ তেতিয়া মোৰ বহুতখিনি কমন পৰে আৰু কেতিয়াবা যদিও মই কমপ্লিট নাথাকে তেতিয়া মোৰ মানে ইজিলি কমপ্লিট হৈ যায় আৰু পুৰণা বৰ্ষৰ পৰাই বহুতখিনি প্ৰশ্ন নতুন প্ৰশ্ন অহা দেখা যায় আৰু এইটো ক্ষেত্ৰত পুৰণা প্ৰশ্নখিনি চালে সেইটো কাৰণে আমাৰ বহুতখিনি সহায় হয় কিয়নো তাৰে 40-50% প্ৰশ্ন আগৰি প্ৰশ্নৰ পৰাই আজিৰ এই ভিডিওটো মই ইয়াতে সামৰণি মাৰিছোঁ আৰু মোৰ ভিডিওটো চোৱাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ